2022 চনৰ 5 অক্টোবৰত অৰ্থাৎ আজি দিনটোতে আমি দিল্লীৰ পৰা আগ্ৰা অভিমুখে যাত্ৰা কৰিছিলোঁ তাজমহল চোৱাৰ হেঁপাহেৰে। সদায় কিতাপত পঢ়ি থকা এইটোৱে হৈছে পৃথিৱীৰ আচৰিত বস্তু 7টাৰ ভিতৰত এটা তাজমহল। আজি নিজৰ চকুৰে চাব পাৰিলোঁ। শ্বাহজাহানে তেখেতৰ পত্নী মমতাজ মহলৰ স্মৃতি ৰক্ষাৰ বাবে যমুনা নদীৰ পাৰত বগা মাৰ্বল পাথৰেৰে এই তাজমহল নিৰ্মাণ কৰিছিল। সঁচাই এই তাজমহলৰ অপৰূপ সৌন্দৰ্য চাবৰ বাবে পৃথিৱীৰ চুকে কোণেৰ পৰা প্ৰত্যেক দিনাই এক লানি নিচিঙা ভিৰ হয়। সকলোৰে দৰে আমাৰো এক সপোন আছিলে তাজমহলটো ওচৰৰ পৰা এবাৰ চুই চাবলৈ। আল্লাহৰ হুকুমত সেই সপোন পূৰণ হ'ল 2022 চনৰ 5 অক্টোবৰৰ দিনা। যেতিয়া একেবাৰে ওচৰত গৈ হাতেৰে চুই চাইছিলোঁ তেতিয়া সঁচাই এক বুজাব নোৱাৰা অনুভৱ। কেনেকুৱা যে ভাল লাগিছিলে সেই মুহূৰ্তখিনি। এই তাজমহল চোৱাটো কিছুমানৰ বাবে হয়তো সাধাৰণ কথা, আন কিছুমানৰ বাবে হয়তো এক সপোনৰ কথা। সকলোৰে যেন সপোন পূৰণ হয় তাকে কামনা কৰিছোঁ। বিভিন্ন কাৰণত মোবাইলৰ গেলেৰীৰ পৰা বহুতো ফটোজ ভিডিঅ' ডিলিট হৈ গ'ল। সেয়েহে ভাবিলোঁ যিখিনি আছে সেইখিনিকে সাঁচি ৰাখোঁ বুলি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই।